হাই গাইজ, ৱেলকাম বেক টু হেল্থ টিপছ আসাম। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজিৰ ভিডিঅ'ৰ বিষয় হ'ল চেনি আপোনাৰ স্বাস্থ্যৰ বাবে কিমান বেয়া। চেনি আপোনাৰ বাবে বেয়া হোৱাৰ 5টা কাৰণ। চেনি হৈছে এক প্ৰকাৰৰ সৰল কাৰ্বহাইড্ৰেট যি কিছুমান খাদ্য আৰু ড্ৰিংকত প্ৰাকৃতিকভাৱে পোৱা যায়। এইবোৰৰ কিছুমান খাদ্য আৰু ড্ৰিংকৰ ক্ষেত্ৰতো এক সংযোজন। অত্যাধিক চেনি সেৱন কৰিলে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে, যেনে ৱেট গেইন কৰা, ডায়েবেটিছ হোৱা আৰু টুথ কেভিটিছ আৰু এনেকুৱা বহুতো ৰোগ হ'ব পাৰে। বহুতো স্বাস্থ্যকৰ খাদ্য সামগ্ৰী যেনে দুগ্ধজাত সামগ্ৰী, পাচলি আৰু ফলত প্ৰাকৃতিকভাৱে চেনি থাকে। এই খাদ্যবোৰত থকা চেনিয়ে তেওঁলোকক এক মিঠা সোৱাদ দিয়ে। প্ৰাকৃতিকভাৱে চেনি থকা খাদ্য আৰু ড্ৰিংকৰ বিপৰীতে যোগ কৰা চেনি থকা সকলো কোনো পুষ্টিগত মূল্য প্ৰদান নকৰে। সেইবোৰ এক দুৰ্বল শক্তিৰ উৎস, কিয়নো শৰীৰে অতি সোনকালে চেনি যোগ দিয়ে। অত্যাধিক সেৱন কৰিলে সময়ৰ সৈতে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। পুষ্টিগত মূল্যৰ অভাৱ। ইয়াক খাদ্য আৰু ড্ৰিংকত যোগ কৰিলে কোনো পুষ্টিগত লাভালাভ যোগ নকৰাকৈ তেওঁলোকৰ কেলৰিৰ পৰিমাণ যথেষ্ট বৃদ্ধি হয়। শৰ্কৰাৰ ফলত গ্লুক'জৰ স্তৰ বৃদ্ধি আৰু হ্ৰাস হয়। অস্থিৰ ৰক্ত শৰ্কৰাৰ ফলত আপোনাৰ মুড চুইং হ'ব পাৰে, ভাগৰ আৰু মূৰৰ বিষ অনুভৱ কৰিব পাৰে। ই হেঁপাহৰ বাবেও অৰিহণা যোগায়, যি মিছা ভোকৰ চক্ৰ আৰম্ভ কৰে। ইয়াৰ বিপৰীতে যিসকল চেনি পৰিহাৰ কৰে তেওঁলোকে অধিক আৱেগিকভাৱে সন্তুলিত আৰু শক্তি অনুভৱ কৰাৰ সময়ত কম হেঁপাহ থকাৰ প্ৰতিবেদন দিয়ে। চেনিয়ে মেদবহুলতা, ডায়েবেটিছ আৰু হাৰ্ট ডিস্কৰ আশংকা বৃদ্ধি কৰে। ৰক্ত শৰ্কৰা দ্ৰুতভাৱে প্ৰভাৱিত কৰা খাদ্যই মেদবহুলতা, হৃদয় ৰোগ আৰু ডায়েবেটিছৰ অধিক বিপদাশংকা তৈয়াৰ কৰে। চেনিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ কাৰ্যক প্ৰভাৱিত কৰিব পাৰে। যেন অসুস্থ হোৱাটো যথেষ্ট বেয়া নাছিল। অধ্যয়নবোৰে দেখুৱাইছে যে আপোনাৰ শৰীৰে ৰোগৰ সৈতে যুঁজ দিয়াৰ ধৰণত চেনিয়ে হস্তক্ষেপ কৰিব পাৰে। বেক্টেৰিয়া আৰু ইষ্টে চেনি খায়, সেয়েহে শৰীৰত অতিৰিক্ত গ্লুক'জৰ ফলত এই জীৱবোৰ জমা হয় আৰু সংক্ৰমণ হয়। চেনিয়ে বয়স বৃদ্ধি ত্বৰান্বিত কৰে। যদিও আপুনি সম্ভৱতঃ জানে যে চেনিয়ে আপোনাৰ শৰীৰৰ গঠন প্ৰভাৱিত কৰিব পাৰে, সেইবোৰে কোষ আৰু চেংগিছত অৰিহণা যোগায়, আপোনাৰ ছালৰ সৈতে খেলিমেলি কৰিব পাৰে। চেনিয়ে আপোনাৰ তেজৰ প্ৰভাৱত আঘাত কৰাৰ পিছত ই প্ৰটিনৰ সৈতে সংলগ্ন হয়। চেনিৰ সৈতে এই প্ৰটিনবোৰৰ মিশ্ৰণৰ ফলত ছালৰ স্থিতিস্থাপকতা হেৰুৱায় আৰু অকালত বয়স বৃদ্ধি হয়। আপুনি জানেনে চেনিয়ে ষ্ট্ৰেছ বৃদ্ধি কৰে? যেতিয়া আমি চাপত থাকোঁ, আমাৰ শৰীৰে লগে লগে যুঁজ কৰে, বৃহৎ পৰিমাণৰ হৰম'ন মুকলি কৰে। আশ্চৰ্যজনকভাৱে ৰক্ত শৰ্কৰা কম হ'লে শৰীৰে একেই ৰাসায়নিক সঁহাৰি থাকে। আপুনি মিঠা জলপান খোৱাৰ পিছত আপোনাৰ ৰক্ত শৰ্কৰা বৃদ্ধি কৰি চাপ হৰম'নবোৰে দুৰ্ঘটনাটোৰ ক্ষতিপূৰণ কৰিবলৈ আৰম্ভ কৰে। ফলাফলত অস্পষ্ট উদ্দীপনা, খং আৰু আনকি শ্বেকিনেছো হ'ব পাৰে। আমি সকলোৱে জানো যে চেনিৰ ফলত দাঁতৰ ক্ষয় হয়। চেনিৰ আন সকলো জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ প্ৰভাৱৰ সৈতে আমি কেতিয়াবা ই কৰা আটাইতকৈ মৌলিক প্ৰসাধনৰ ক্ষতি পাহৰি যাওঁ। যেতিয়া ই আপোনাৰ দাঁতত বহে, চেনিৰ ফলত আন যিকোনো খাদ্যতকৈ অধিক দক্ষতাৰে ক্ষয় কৰে। শৰ্কৰাক প্লাক আৰু বেক্টেৰিয়াত ইন্ধন দিয়া বন্ধ কৰিবলৈ দিনত কমেও 2 বাৰ ব্ৰাছ কৰাটো গুৰুত্বপূৰ্ণ। চেনি নিজে অস্বাস্থ্যকৰ নহয়। অৱশ্য চেনিৰ প্ৰাকৃতিক উৎস গ্ৰহণ কৰাটো যোগ কৰা চেনি খোৱাতকৈ স্বাস্থ্যৰ বাবে ভাল। আহাৰত অত্যাধিক চেনি থাকিলে হৃদয় ৰোগ, ওজন বৃদ্ধি আৰু ডায়েবেটিছকে ধৰি বিভিন্ন পৰিস্থিতি সৃষ্টি কৰিব পাৰে। খাদ্য সামগ্ৰীক যোগ দিয়া শৰ্কৰাৰ বিষয়ে অৱগত হ'বলৈ লেবেলবোৰ সাৱধানে পঢ়াটো গুৰুত্বপূৰ্ণ। আপোনাৰ যদি এই ভিডিঅ'টো ভাল লাগিছে বা হেল্পফুল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিলৈ, আৰু আপুনি কেনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে কমেণ্টত জনাব। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰিব এই চেনেলটোলৈ। থেংকছ ফৰ ৱাচিং।